টেঙাখতৰ নিচামুক্তি কেন্দ্ৰৰ 30জন নিচামুক্ত ব্যক্তিৰ স্বাভাৱিক জীৱন ধাৰণৰ সম্বোধনা টেঙাখাৰ নিচামুক্তি কেন্দ্ৰ ৱে টু লাইফ ৰিহেবিলিটেশ্যন চেণ্টাৰত দেওবাৰে 30 গৰাকী নিচামুক্ত ব্যক্তিক ৰাজহুৱা সম্বোধনা জনোৱাৰ লগতে সামাজিক সজাগতাৰ অভিপ্ৰায় আগত ৰাখি এখন বিশেষ সভা অনুষ্ঠিত কৰা হয় ৱে টু লাইফ ৰিহেবিলিটেশ্যনৰ চেণ্টাৰৰ উদ্যোগত অনুষ্ঠিত সভাত সভাপতিত্ব কৰে স্থানীয় অৱসৰপ্ৰাপ্ত গাঁৱৰ প্ৰধান মানিক ফুকনে ৱে টু লাইফ ৰিহেবিলিটেশ্যনৰ চেণ্টাৰৰ মুখ্য ন্যাসৰক্ষী প্ৰাঞ্জল প্ৰতিম দত্তই আধৰা উক্ত সভাত বহু বিশিষ্ট শিক্ষাবিদ সমাজকৰ্মী অনুষ্ঠান প্ৰতিষ্ঠানৰ মুৰব্বী দল সংগঠনৰ নেতাকৰ্মীয়ে অংশগ্ৰহণ কৰা পৰিলক্ষিত হয় উক্ত অনুষ্ঠানত আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকি শুভেচ্ছামূলক বক্তব্য প্ৰদান কৰে কৰ্মে ডাক্তৰ অতুল দাস ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ সমাজতত্ব বিভাগৰ অধ্যাপক প্ৰাঞ্জল শৰ্মা অধিবক্তা দুৰ্গাচৰণ গগৈ নিচামুক্তি কেন্দ্ৰৰ পৰা আৰোগ্য হৈ স্বাভাৱিক জীৱন যাপন কৰিবলৈ সক্ষম হোৱা 30 গৰাকী ব্যক্তিক ফুলাম গামোচাৰে সম্বোধনা জনোৱাৰ লগতে তেওঁলোকৰ দ্বাৰা কেক কটোৱাই এক আনন্দমুখৰ পৰিৱেশৰ সৃষ্টি কৰা পৰিলক্ষিত হৈছে God, grant us the serenity to accept the things we cannot change, courage to change the things we can, and the wisdom to know the difference. Keep coming back! Coming back. Coming back. Keep coming back. প্ৰচেষ্টা আৰু এই ৱে টু লাইফৰ নিচিনা আমি বহুত ৰিহেবিলিটেশ্যন চেণ্টাৰ দেখিছোঁ আৰু ইয়াত যেতিয়া আমি তেখেতসকলৰ তেখেতসকলক যেতিয়া আমি সুধিছোঁ তেতিয়া আমি উপলব্ধি কৰিছোঁ যে এই অ'নাৰবিলাক তেখেতসকলেও মানে ৰিকভাৰিং এডিক্ট আৰু তেখেতসকলে এটা সময়ত তেখেতসকলেও এইবিলাক ছাবষ্টেঞ্চ লৈছিলে আৰু সেইটো এটা মানে ভাল দিশ যে তেওঁলোকে এই ছাবষ্টেঞ্চ এবিউজ মানুহবিলাকক বুজি পায় তেওঁলোকৰ সমস্যা কি তেওঁলোকৰ প্ৰব্লেম কি এইবিলাক বুজি পায় আৰু বহুত মই ৰিহেবিলিটেশ্যন চেণ্টাৰত আমি ঘূৰি ফুৰোঁতে দেখিছোঁ যে তেওঁলোকে কিবা কৰি পেলাই এই লাইভলিহুডটো আনিব পাৰে নেকি যিহেতু আমাৰ চাকৰি নাই স্বাৱলম্বন কৰিবৰ কাৰণে লাইভলিহুড ষ্টেটাছটো তেওঁলোকক নিজেই নিজৰ ভৰিৰ ওপৰত খাৰা হ'ব পৰা কিবা আমি কৰিব পাৰোঁ নেকি চবেই আজিৰ দিনত আকাশ চুবলৈ চেষ্টা চবেই কৰে এই আকাশ চুবলৈ চেষ্টা কৰোঁতে সেই চেষ্টাৰ প্ৰচেষ্টা মটিভেট কেনেকৈ কৰিব পাৰে এই ৰিহেবিলিটেশ্যন চেণ্টাৰখিনিয়ে এই মটিভেশ্যনটো কৰি আছে লগতে আমি ক'ব লাগিব যে গভৰ্ণমেণ্টৰো দুই এটা জেগাই জেগাই আছে তেওঁলোকৰ গভৰ্ণমেণ্টৰ চেণ্টাৰ তাতো তেনেকুৱা বেডেড হেৰি আছে তেওঁলোকেও পেনিট্ৰেট কৰিছে আৰু আমি কিন্তু এইটো কথা ক'ব লাগিব যে গভৰ্ণমেণ্ট প্লাছ NGO মানে এই ৰিহেবিলিটেশ্যন চেণ্টাৰ দুইটাৰ মানে জইণ্ট প্ৰচেষ্টা হ'ব লাগিব তেতিয়া আমি এইখিনি বস্তু আগবাঢ়ি নিব পাৰিম আমি অত্যন্ত সুখী কাৰণ আমাৰ এই যিটো প্ৰয়াস আছিলে আজিৰ পৰা 4 বছৰৰ আগত আমি আৰম্ভ কৰিছিলোঁ প্ৰতিষ্ঠাপক দেৱা ফুকন খুৰাৰ আহ্বানত আমি 4জন সমবেত হৈছিলোঁহি এতিয়া আমাৰ শক্তি বহুত বাঢ়ি গৈছে মানে আমাৰ সদস্যৰ শক্তি আমাৰ সদস্য মানে এই চেণ্টাৰৰ পৰা ওলাই যোৱা যিসকল ৰিকভাৰিং এডিক্ট বুলি কওঁ আমি নিচামুক্তি জীৱনত তেওঁলোকে এখোজ দুখোজকৈ আগবাঢ়ি গৈছে তেওঁলোকৰ সহায় সহযোগত আমাৰ যি প্ৰয়াস এই প্ৰয়াসটো এতিয়া লাহে লাহে এটা শক্তিলৈ ৰূপান্তৰিত হৈছে 4 বছৰৰ আগৰ যি ৱে টু লাইফ ৰিহেবিলিটেশ্যন চেণ্টাৰ এটা চালকীয়া শিশু হিচাপে আগবাঢ়ি আজি সমাজৰ কামৰ এজন হ'বলৈ পাই আমি অত্যন্ত সুখ অনুভৱ কৰিছোঁ ৱে টু লাইফ ৰিহেবিলিটেশ্যন চেণ্টাৰত নিচাসক্ত ব্যক্তিসকলক আমি সদায় স্বাগতম জনাওঁ তেওঁলোকে নিচামুক্তিৰ জীৱনত যাতে আগবাঢ়ি যাব পাৰে এজন নিচাসক্তৰ শাৰীৰিক মানসিক আৰু আধ্যাত্মিক দিশত সৰ্বশান্ত হৈ আমাৰ ওচৰলৈ আহে আৰু তেওঁলোকে এক সম্পূৰ্ণ আধ্যাত্মিক পৰিৱেশত এক আধ্যাত্মিক প্ৰগ্ৰেম গ্ৰহণ কৰি তেওঁলোকে পৰৱৰ্তী জীৱনত নিচামুক্ত হৈ পৰিয়ালৰ লগতে সমাজৰ কাৰণে এজন ব্যক্তি হৈ আজি কাম কৰি গৈ আছে আমি সমাজৰ এটা কোণত থাকি সমাজখনৰ কাৰণে কি কৰিব পাৰোঁ সেই ক্ষেত্ৰত আমি সদায়
যত্নপৰ হৈ আহিছোঁ। নিউজ ডেস্ক ৰিপৰ্ট DN News 24